Hey guys, welcome back to my channel Fatapati Films. আৰু আজি মই যাই আছোঁ কলেজত আৰু এইটো মোৰ প্ৰথম ব্লগ। কিবা যদি আপোনালোকে বেয়া পাই চাই তেনেহ'লে মাফ কৰি দিব, কাৰণ মই তেনেকৈ ব্লগ বনাই পোৱা নাই। তাৰ লগতে এতিয়া মই যাই আছোঁ কলেজত, মানে আমি এইবাৰ ছাত্ৰীগত সভাৰ সদস্যসকলে মাঘ বিহু চেলিব্ৰেশ্যন কৰিম কলেজত। তো সেইকাৰণে আমি মেজি বনাই আছোঁ। তাৰ লগতে মেজি বনোৱা ঠাইখিনিত অনুষ্ঠান পাতিম, সাংস্কৃতিক অনুষ্ঠান, সেইখিনি চাফ চিকুণতা কৰি আছোঁ। তো এতিয়া মই যাই আছোঁ কলেজখনলৈ আৰু দেখাম কি কি কৰোঁ কি নকৰোঁ। তো ব্লগটো এণ্ডলৈকে চাই থাকিব আৰু ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কলেজলৈ ব'লক। Zero segunda, né? Ah, não, não, ele tem uma vez. Once more. ঘৰত কাম নকৰি ইয়াতে কাম কৰি আছোঁ, বঢ়িয়া লাগিছে। Hi guys, আমি বিহু চেলিব্ৰেশ্যনৰ কাৰণে আমি চাফ চিকুণ কৰি আছোঁ। আমাৰ মাজত আছে এতিয়া ববি আপোনাৰ বেলচা মাৰি আছে। ববি, আপোনাৰ ফিল্ডটো কেনে হৈছে? আপোনাৰ বেলচা মাৰি কিনে ভাল লাগি আছে বহুত। আমি সবে মিলি মিলি একেলগে কাম কৰি আছোঁ। হ'ব বহুত হ'ব। আপুনি কওক কেনেকুৱা লাগিছে জিএছ দা? আমাৰ কলেজৰ জিএছ হয়। ঘৰত কাম নকৰি ঘৰত মাৰ গালি খাই কলেজ কাম কৰিছোঁ। ঘৰত মাই ভিজিট পেট বিষত বাকী আমাৰ আছে, আমাৰ মাজত উপস্থিত আছে এক্স ইউনিয়ন কিন্তু আউটডোৰ বইজ কমন ৰুম। কেনেকুৱা লাগিছে? আমাৰ মাজত উপস্থিত আছে প্ৰেচিডেণ্ট আউটডোৰ আৰু ডিবেট। কেনেকুৱা লাগিছে আপোনাক? তিনিজনকে কৰিছোঁ, কওক। একদম বঢ়িয়া লাগিছে। আপুনি কওক, প্ৰেচিডেণ্ট কওক। মোৰ ক'ব ভাষা নাই, এনেকুৱা লাগিছে, ঠগা লাগিছে। আপুনি কওক, ইনডোৰ স্পৰ্টছ ছেক্ৰেটাৰী আমাৰ কলেজৰ, আউটডোৰ স্পৰ্টছ ছেক্ৰেটাৰী আমাৰ কলেজৰ হিমান বৰ্মন। কেনেকুৱা লাগিছে আপুনি? মই কোনটো পোষ্টত আছো সেইটোকে নাজানো। নাই জানো প্ৰথমতে আউটডোৰ কৈছিলোঁ, অলপমান কনফিউজ হৈ যায় আমি ভাই নিজৰটোৱে পাহৰি যায়, মোৰ তাত লগাই দিয়ে নিজৰটো। কেনেকুৱা লাগিছে কওক? খুব ভাল লাগিছে। এই গাইছ, এতিয়া আমি খাব আহিছোঁ। আমি কি কৰিব আহিছোঁ এতিয়া? খাব মগুদালি খাব, কিবা খাব নাজানো খালি। গাইছ চব ইয়াতে গোট খাইছোঁ আমি খাবৰ কাৰণে। এতিয়া আমাৰ কিমান আছে দে গাইছ, এতিয়া আমি খাম, খাই কেনে আৰু কাম আছে সেইখিনি কৰিম আৰু তাৰপিছত অলপ দেখাম কি কৰোঁ কি নকৰোঁ। ঠিক আছে? এইখিনি জুম কৰি একদম ৰচিত
কাম কৰি কৰি সন্ধিয়া খবৰ হ'ল আৰু কাম এতিয়াও চলি আছে আৰু এতিয়া ঠাইখিনি চাফ চিকুণতাত ভৰি পৰিছে চাব পাৰে আপোনালোকৰ এইফালে টেঙা কাটি আছে ছোৱালীখিনি আৰু তনিষ্ঠে পানী মাৰি আছে আৰু আমাৰ দুটা মেজি বনাইছে এইটো এটা মেজি আৰু তাতে এটা মেজি এটা আছে দুটা মেজি তাৰ লগতে বহুত ভাল লাগিছে আজি Hey guys, কমপ্লিট হ'ল গোটেইখিনি কাম এতিয়া আমি ঘৰত যাওঁ বেগ চেক ল'লোঁ আৰু ইফালে আছে গীতাশ্ৰী মিঠাবান মুখত বাই বাই কৈ কেনে আৰু আপোনালোকে বেয়া নাপাব কাৰণ ফাটাফাটি এটা ফিল্মছত প্ৰেং নে ৰিয়েল এপিছ'ডটো এতিয়ালৈকে অহা নাই মানে ব্যস্ততাৰ কাৰণে কৰিব পৰা নাই থেংক ইউ দিয়াৰ কাৰণে তো আপোনালোকে বেয়া নাপাব আমি অতি সোনকালে এখন নতুন প্ৰজেক্টত কাম কৰি আছোঁ আৰু এপিছ'ড 2টো আহিব এতিয়া ভ্লগটো ইয়াতে এণ্ড কৰোঁ আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে যদি ভাল পালে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব থেংক ইউ